दिनै अल बिटिआर नन प्रभिन्सियलाइज एलपि इउपि टिचार्स एसोसिएशना बिटिआरनि 6.3 दफाखौ मावफुंनाय गासै डिआइएससि क'ड गोनां गैयै फरायसालिफोरखौ सोरखारि खालामनाय आरो 2017 मायथाइनि आयेनखौ सोदांनानै फरायसालिफोरखौ सोरखारि खालामनांगौनि दाबिजों चिरां जिल्लानि दांथल थिलाफारायाव 2 घन्टा रेल होबथानायनि हाबाफारि लायो। नाथाय जिल्ला खुंथायनि मावख'गिरिफोरनि बुजायनायखौ गनायनानै रेल होबथानाय हाबाफारिखौ बोखांनानै लाफिनो। उनाव बिथांमोना चिरां जिल्लानि मेजिस्ट्रेट कुशल कलितानि जोहै गाहाय मन्त्रि नरेन्द्र मदि, गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा, सोलोंथाइ मन्त्रि डक्टर रनेश पेगुजों लोगोसे बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथांनिसिम गोसोखां बिलाइ दैथायहरो। আজি অল বিটিআর নন প্রভিন্সিয়ালাইজ এলপি এন্ড ইউপি টিচার এসোসিয়েশন আজি কি কারণে আজি রেলওয়ে স্টেশন নিয়ার বাই ডাংটল ইয়ার আমি কিয় রেল অবরোধ করা হল। আজি 15 তারিখ মাজৰ আমি 4-5 বাৰ আমি ধৰ্ণা কাৰ্যসূচী লোৱা হৈছে। তাৰপিছত আজি আৰু আমি ডাংটল ওচৰৰ ৰেল ষ্টেচনটো আমি অবৰোধ কৰা হৈছে, ৰেল ব্লকেড হৈছে। কি কাৰণে আমি দুৰ্গবাইজনক আমি লাজ কোৱা হৈছে কাৰণ কিয় বিটিআৰত যিটো 6.3 দফা ইমপ্লিমেণ্ট কৰিব লাগিব। কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু এনডিপি নেতৃত্ব সিংহত 2020 চনৰ 27 জানুৱাৰীত বড়ো একৰ্ড আনিছিল। তেতিয়া মানে 6.3 দফা সেই দফাটো ইমপ্লিমেণ্টেশ্যন কৰিব লাগিব। কাৰণ আজিলৈকে সিহঁতে খুটা ফটা নাই। কাৰণ আজি 5-6-7 বাৰ আমি ধৰ্ণা কাৰ্যসূচী লোৱা হৈছিল, ইয়াত মানে আজিলৈকে খুটা দিয়া নাই। কাৰণ কিয় আমি অনুৰোধ কৰি আছিল থ্ৰু দ্য মিডিয়া, কিয় একচেপ্ট কৰা নাই আমাৰ খুটাটো। প্ৰমোদ বড়ো ছাৰক বিটিআৰ প্ৰধানক আমি সকীয়াই দিব খোজোঁ। আপুনি 2020 চনৰ যিটো 27 জানুৱাৰী তাৰিখে আপুনি যিটো চুক্তি আপুনি নিজে এপছুৰ প্ৰেচিডেণ্ট হৈ আছিল, তেতিয়া আপুনি নিজে চুক্তিখন কৰিছিল 6.3। এই দফাটো আজি 1 বছৰ পাৰ হৈ গ'ল, আজিলৈকে কাৰ্যকৰী নহ'ল। গতিকে আমি দুৰ্ভগীয়া শিক্ষকসকলে আমাৰ কাৰণে মৰণপৰণ এটা যুঁজ আমাৰ আহি গৈছে। যদি আপোনালোকে